हेलो गाइस वेलकम टू माय यूट्यूब चैनल पॉलर पर चैनल आपलोक स्वागत जनाइছো আজি আমাৰ কলেজত ফেয়াৰ সাৰ্ভিস আহি কিয়নো সিলিন্ডাৰটো নিজে নুমাব লগা হ'ল আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো অকল স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বলকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ এয়া অৰ্থাৎ ফায়াৰ সাৰ্ভিস আহি আমাৰ কলেজত উপস্থিত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগতে এয়া জুইৰ পৰা সাৱধান হ'ব লগা হৈছে জুই পৰা এতিয়া কাৰ্টুনটো ইফালে লাগি আছে আমি কোনফালে মাৰিছোঁ কাৰ্টুনটো এই বাহিৰ চাইডৰ পৰা মাৰি আছোঁ জুই তেনেকৈ নুনুমাই নহয় কথাটো গম পাই নাই প্ৰেক্টিকেলি ৰুলবোৰ বহুত বেলেগ মই এতিয়া কথাটো যেনেকৈ ক'লোঁ তেনেকৈ জুই পৰা নুনুমাই আৰু এইবোৰ ইয়াত যেতিয়া এক্সটিংগুইচাৰ ইউজ কৰিব তাক সদায় যিমান পাৰি ওচৰত যাব লাগিব কথাটো গম পাই নাই প্ৰথমতে তাত মাৰোঁ এইডালত আমি সাধাৰণতে পানী নামাৰোঁ এইডালত কি মাৰোঁ কম মাৰোঁতে কি কৰোঁ ইয়াক কম দামটোত আমি এনেকৈ সোমোৱাই লওঁ ইয়াক কমটো সোমাওঁতে এনেকৈ অলপ জোখাই লওঁ কি হয় বহুত দিন এনেকৈ ইউজ কৰা নহয় নাই এনেকৈ অলপ জোখাই দিম মোবাইলটো এয়া ছাৰসকলে জুই নুমুৱাৰ চেষ্টা কৰিছে এয়া অমধ্য আগবাঢ়ি গৈছে এয়া ছাৰে জুই নুমুৱাইছে এইবাৰ বাইদেউ আগবাঢ়ি গৈছে জুই নুমুৱাবৰ বাবে বাইদেউ ইয়াত জুই নুমুৱাইছে বাইদেউ জুই নুমুৱাইছে এয়া ছাৰে জুই নুমুৱাইছে আৰু ষ্টুডেণ্টসকলে ছাৰেনো কেনেকৈ জুই নুমুৱাইছে তাকে দৰ্শন কৰি আছে জুইটো কিমান আঁতৰৰ পৰা আছে কমচে কম 4 আঙুল আঁতৰৰ পৰা ইয়াতে জুই নাই ইয়াত একো প্ৰব্লেম নাই ইয়াত যদি আপুনি যদি এনেকৈ থাকে ভয় কৰিব নালাগে আস্তে গৈ পেলাই এটা আঙুলি বন্ধ কৰি দিব আৰাম অৱশেষত ময়ো কৰি চালোঁ চিলিণ্ডাৰ নুমুৱাৰ চেষ্টা দুজনী আছে আমাৰ ব্ৰাঞ্চ পাইপটো লাগিব এইটো হ'ল ব্ৰাঞ্চ পাইপ ইয়াক কেনেকৈ লগাব জানে নেকি ইয়াৰ লগোৱা কিছুমান ষ্টাইল আছে হা
প্ৰেক্টিকেলি দেখাই দিছোঁ এইটো ব্ৰাঞ্চ পাইপটো সদায় বাওঁ হাতত ধৰিব লাগে এইটো ব্ৰাঞ্চ পাইপটো কাপলিংটো ফিমেল যিটো কাপলিং সেইটো সদায় সোঁ হাতে ধৰিব লাগে ক'ত ধৰিছোঁ চাই লওক চাই লৈ কি কৰিব লাগে এইটো হিচাপত বাওঁ ভৰিটো আগুৱাই বাওঁ ভৰি বাওঁ হাততে এইটো লগাই এনেকৈ শুনিছে লাগিছে বুজিলে এইটো হ'ল লগোৱা নিয়ম এতিয়া এনেকৈ কৈ আপোনালোকে পানী মাৰিলে হ'ল তেতিয়া মই লগাবলৈ বেয়া পাইছোঁ পানী যেতিয়া খুব কমকৈ মাৰিব তেতিয়া আপোনালোকে এনেকৈ ধৰি ৰখাব নোৱাৰিব অনুপ গগৈ ছাৰেনো ফায়াৰ ছাৰ্ভিচৰ বিষয়ে আৰু আমাক কি কি জ্ঞান দিলে ভিডিঅ'টোৰ যোগেদি চাওঁ ব'লক। আগতে কি হৈছিলে ফায়াৰক 6টা ভাগত ভাগ কৰা হৈছিল হা এটা আছিলে কি A B C D E আৰু K এনেকৈ 6টা ভাগত ভাগ কৰিছিল আগতে হা E আৰু K মানে কি হ'ল E মানে হ'ল আপোনাৰ ইলেক্ট্ৰিকেল ফায়াৰ আগৰ মানে কিছুমান পুৰণা মানুহে ক'ব পাৰে ন মই সেইকাৰণে কথাটো জাষ্ট উন্নতিয়া কৈছোঁ দেই ই মানে আছিলে ইলেক্ট্ৰিকেল ফায়াৰ আৰু K মানে হ'ল কুকিং মানে আমাৰ পাকঘৰত যে বিবাহত তেতিয়া যে জুই লাগে সেইটোক আমি K ফায়াৰ ধৰা হৈছিলে আজিকালি কিন্তু তেনেকুৱা কোনো ধৰণৰ ভাগ নাই আজিকালি 4টা ভাগত ভাগ কৰা হৈছে ঠিক আছে কিয় সেই ভাগকেইটা কাটি দিলে মই কৈ যাম লাহে লাহে হা 4টা ভাগত ভাগ কৰা হৈছে এটা হ'ল A B C D এনেকৈ 4টা ভাগত ভাগ কৰা হৈছে A ক্লাছ ফায়াৰ মানে হ'ল জেনেৰেল ফায়াৰ মানে সাধাৰণভাৱে যিটো জুই আমি যিটো দেখি আছোঁ সাধাৰণতে ধৰি লওক খৰি কেইডালমানত জুই লাগিলে হয়নে বা খেৰ কেইডালমানত জুই লাগিলে আমি ঘৰত কি হয় ভাত ৰান্ধিবৰ কাৰণে জুই ব্যৱহাৰ কৰিলোঁ সেই যিবোৰ যে জুই আমি দেখিলোঁ সেইটো আমি কি বুলি কওঁ সাধাৰণ জুই বুলি কওঁ কথাটো গম পাইছে তাৰপিছত B ক্লাছ ফায়াৰ মানে হ'ল অইল ফায়াৰ যেতিয়া তেলত জুই লাগিব তেলৰ টেংকি এটাত জুই লাগিব তেতিয়া আমি তাক কি বুলি কওঁ B ক্লাছ ফায়াৰ ঠিক আছে তাৰপিছত C ক্লাছ ফায়াৰ মানে হ'ল গেছ ফায়াৰ যেতিয়া গেছত জুই লাগিব গেছৰ টেংকি এটাত জুই লাগিব তেতিয়া কি হ'ব ই গেছ ফায়াৰ আৰু D ক্লাছ ফায়াৰ মানে হ'ল মেটেল ফায়াৰ মনত ৰ'ব এতিয়া আমি এক্সটিংগুইচাৰ কেইটাৰ বিষয়ে অলপ বুজাই দিছোঁ হা ইয়াত এক্সটিংগুইচাৰ চাওকচোন বেলেগ বেলেগ ভাগ আছে হয়নে এনেকুৱা এইটো মই এতিয়া ফৰ্ম বুলি ক'লোঁ হ'ল এইটো ফৰ্ম বুলি ক'লোঁ মই এইটো হৈ গ'ল ড্ৰাই কেমিকেল পাউডাৰ কিন্তু ড্ৰাই কেমিকেল পাউডাৰৰ এনেকুৱা এক্সটিংগুইচাৰ 2টা ভাগ থাকে এই যে মুখনিখন দেখিছে এই সাপৰটো যে দেখিছে মুখনিখন দেখিছে আৰু এইটো দেখিছেনে ইয়াৰ মুখনি আৰু ইয়াৰ মুখনি অলপ বেলেগ বেলেগ হয়নে কিন্তু DCP ইয়াতো DCP থাকিব পাৰে এইটো খালি ফৰ্ম লিখা আছে কাৰণে এইটো ফৰ্ম হয় এইটো ফৰ্ম এক্সটিংগুইচাৰ কাৰণে হয় কিন্তু DCPও এনেকুৱা মানে এক্সটিংগুইচাৰ থাকিব পাৰে এনেকুৱা এটা থাকিব পাৰে যিটো নেকি এইটো গছ প্ৰেছাৰ গছটা আছে দেখিছেনে ঘড়ী টাইপ এটা গছ আছে দেখিছে এইটোক আমি কি বুলি কওঁ গম পাইছেনে ষ্ট'ৰ প্ৰেছাৰ টাইপ বুলি কওঁ কি বুলি কওঁ ষ্ট'ৰ প্ৰেছাৰ টাইপ DCP এক্সটিংগুইচাৰ মনত ৰ'ব যিটো ঘড়ীৰ নিচিনা আছে গছ এটা আছে প্ৰেছাৰ গছটা সেইটোক আমি কি বুলি ক'ম ষ্ট'ৰ প্ৰেছাৰ টাইপ এক্সটিংগুইচাৰ এইটোৰ ক্ষেত্ৰত ইমান ডেঞ্জাৰাছ নহয় কিন্তু এইটো যিটো গেছ কাৰ্টিজ টাইপ বুলি ক'লোঁ ই কিন্তু ডেঞ্জাৰাছ হয় কেনেকৈ ডেঞ্জাৰাছ হয় প্ৰথম কথা হ'ল ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব প্ৰথম ব্যৱহাৰ কৰোঁতে আপোনালোকে কি কৰিব ইয়াৰ এইটো আমি ছেফটি ক্লিপ বুলি কওঁ হা প্ৰথমতে যেতিয়া আমি জুই লাগিলে মানে ব্যৱহাৰ কৰিম প্ৰথমতে আপোনালোকে ইয়াৰ ছেফটি ক্লিপটো এনেকৈ টানি পেলাই খুলি ল'ব লাগিব এই ছেফটি ক্লিপটো থাকিবই যেনেকৈ ইয়াত ছেফটি পিনটো থাকিবই তেনেকৈ ইয়াত ছেফটি ক্লিপটো থাকিবই ছেফটি ক্লিপটো থকাৰ পাছত যেতিয়া জুই লাগিব জুই লগাৰ পাছত আপোনালোকে ইয়াত কি কৰিব ইয়াক খুলিবৰ কাৰণে এটা থাপকি মাৰিব লাগে এনেকৈ এটা থাপকি মাৰিব লাগে ইয়াক খুলিবৰ কাৰণে তাৰমানে ইয়াৰ যিটো গেছ কাৰ্টিজ আছে তাক ফুটুৱাবৰ কাৰণে এনেকৈ এটা থাপকি মাৰিব লাগে ইয়াৰ দৰে কিন্তু ই সহজ নহয় এই থাপকিটো মাৰোঁতে কি সাৱধানতা ল'ব লাগে গম পাইছেনে ইয়াক সদায় মানুহৰ গাৰ পৰা আঁতৰাই 60 পৰা 45 ডিগ্ৰী এংগলৰ ভিতৰত ইয়াক এনেকৈ বেকা কৰি ল'ব লাগে কথাটো গম পাইছে কেনেকৈ ব্যৱহাৰ কৰিব মই এবাৰ দেখাই দিছোঁ এইটো যেতিয়া ল'ব ইয়াক এনেকৈ ল'ব এনেকৈ কথাটো গম পাইছেনে এনেকৈ মাৰিব থাপকিটো মানুহটো গাৰ পৰা এনেকৈ আঁতৰাই ল'ব ঠিক আছে এনেকৈ হওক বা এনেকৈ হওক খালি মানুহৰ গাৰ এনেকৈ পোনে পোনে জুই লাগিছে মই গম পালোঁ এনেকৈ কেতিয়াও ব্যৱহাৰ নকৰিব